तो यार भाई लोग मैं इन दिनों में वीडियोस नहीं डाल सकता है मेरे चैनल में क्योंकि 2 स्ट्राइक। হে গাইজ ৱেলকাম বেক টু দ্য চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই পূৰা চুলি কাটি দিলোঁ গাইজ। তো এটা আপডেট লৈ আনিছোঁ মই বি বইচৰ। তো এই আপডেটটো হ'ল, তো বি বইচ চেনেলত 2টা ষ্ট্ৰাইক আহিছে। তো 2টা ষ্ট্ৰাইক অহাৰ বাবে তেওঁ 15 দিনলৈকে মানে ভিডিঅ' দিব নোৱাৰিব বুলি কৈছে। তো ইনষ্টাগ্ৰামত মানে ষ্টৰি দিছে, চাই ল'ব। এইটো ক্লিপ চাই ল'ব। तो यार भाई लोग मैं इन दिनों में वीडियोस नहीं डाल सकता है मेरे चैनल में क्योंकि 2 स्ट्राइक आया हुआ है बी बॉयज यूट्यूब में। देन मैं वीडियोस अपलोड नहीं कर सकता 15 डेज तक। मैंने नया चैनल खोल दिया है, चैनल का नाम है संजय। तो यार बड़ी दुख लगता है यार, इतना सारा मेहनत करने के बाद जब ऐसे चैनल में स्ट्राइक्स वगैरह आता रहता है, पता नहीं यूट्यूब मेरे ऊपर क्यों ये सब कर रहा है। बहुत सारे लोगों के पास नहीं आता है बट मेरे पास क्यों। यूट्यूब टीम क्या कर रहा है पता नहीं यार गाइस। তো এতিয়া আপোনালোকে গম পালে বি বইচে খুব মানে দুখ প্ৰকাশ কৰিছে। ইউটিউব টিম ইণ্ডিয়াক কৈছে কি কৰিছে আপোনালোকে, মোৰ মানে চেনেলত কিয় এনেকুৱা হৈ আছে, বেলেগৰ তাত নাহে কিন্তু মোৰ তাত আহে, এনেকুৱা কৈছে। মানে ইউটিউব ইণ্ডিয়াই কি কৰিছে নাজানো, মই বৰ্তমান একো নাজানো। তো বহুত দুখ লাগে হয়নে নহয়, যেতিয়া মানে ইমান কষ্ট কৰি কেনে ষ্ট্ৰাইক যদি আহে বহুত দুখ লাগে গাইজ। কাৰণ 15 দিনলৈকে এতিয়া বি বইচে ভিডিঅ' দিব নোৱাৰিব হয়নে নহয়। তো বহুত দুখ লগা কথা। তো গাইজ আৰু এটা এইটোৱে ভাল খবৰ, বি বইচে এটা নতুন চেনেল খুলিছে। তো এই চেনেলৰ নাম হ'ল সঞ্জয়। মই লিংকটো পোৱা নাই, বিচাৰিছিলোঁ মই। তো এই 2টা আপডেট মই লৈ আহিলোঁ আজি। তো এইখিনি আজিৰ ভিডিঅ'টো। তো আকৌ নতুন ভিডিঅ'ত লগ পাম। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাইছে। যদিহে ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব গাইজ। ধন্যবাদ।